বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে উদ্ভাসিত হৈ পৰিছে তাৰালাংচৰ বাকৰি। ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। আজি যুৱ মহোৎসৱৰ অন্তিমটো দিন। প্ৰান্তৰ পৰা অহা শিল্পীসকলৰ লগতে পাহাৰীয়া জিলাখনৰ কাৰ্বি, কুকি, গোৰ্খা, ৰাভা, মাৰ, ডিমাচা আদি বিভিন্ন জনগোষ্ঠীৰ স্থানীয় শিল্পীসকলৰ সক্ৰিয় প্ৰতিভা অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত গীত নৃত্যৰ মাজেৰে। ইয়াৰোপৰি স্থানীয় শিল্পীসকলে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ বাঁহ বেতৰ সামগ্ৰী আৰু বস্ত্ৰ সম্ভাৰৰ লগতে সুস্বাদু থলুৱা খাদ্য ব্যঞ্জনেৰে সজাই তোলা বিপণীসমূহলৈ সোঁত বৈছে অগণন ৰাইজৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগসমূহেও ৰাইজৰ সৈতে যোগাযোগ স্থাপনৰ লগতে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰে সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা।
মঙ্গলবাৰৰ দিনটোত বতৰে কিছু বিধি পথালি দিছিল যদিও প্ৰতিকূল বতৰেও যেন ম্লান পেলাব পৰা নাই যুৱ মহোৎসৱৰ উন্মাদনা। এক প্ৰকাৰ জনসমুদ্ৰলৈ পৰিণত হৈছে তাৰালাংচৰ বাকৰি। আগবঢ়াইছো শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক কাৰ্যসূচীৰ কিয়দাংশ। News Desk Report, SN Digital Media.